নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দ্য নিউজ আছাম। অসমৰ এগৰাকী অভিনেত্ৰীৰ কথা মই আজি এই ভিডিঅ'টোত উল্লেখ কৰিম আৰু তেখেতৰ লগত হৈ যোৱা এটা দুৰ্ঘটনা কথা আপোনালোকে নিশ্চয় গম পায়। মই দুৰ্ঘটনা বুলিয়ে কৈছোঁ, তেখেতৰ মানে ঘৰখন ভাগি গ'ল। আৰু এটা ভাল খবৰ আৰু এটা বেয়া খবৰ। বেয়া খবৰটো এইটোৱেই, তেখেতৰ ঘৰখন ভাগি গ'ল। আৰু এটা ভাল খবৰ এইটোৱেই, গোলাঘাটৰ এজন ইউটিউবাৰে শ্যামন্তিকা শৰ্মাক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। কথাটো আপোনালোকক মই পুনৰ ৰিপিট কৰিছোঁ, গোলাঘাটৰ এজন ইউটিউবাৰে শ্যামন্তিকা শৰ্মাক বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি শ্যামন্তিকা শৰ্মাৰ মোবাইলত যদি কেনেবাকৈ পাই যায়গৈ, তেতিয়া আমি বাকী পিছৰ কামখিনি আমি নিশ্চয় কৰিম। আৰু এই যিটো মই তথ্য দিছোঁ, এই তথ্যটো মিছা নহয়, সঁচা। এতিয়া আপোনালোকে যদি গম নাপায় শ্যামন্তিকাৰ লগত কি হৈছিল, বা মই ইউটিউবাৰজনৰ নাম নকওঁ, যদি মোৰ ভিডিঅ'টো যিমানে শ্বেয়াৰ হ'ব মানুহে মোক কুৱেশ্যন কৰিব কোন সেইজন, মই পিছৰ এটা ভিডিঅ'ত সেই কথাখিনি মই উল্লেখ কৰি মানুহজনক মই আপোনালোকৰ আগত পৰিচিত কৰাই দিম যে কোন সেইজন ব্যক্তি। আপোনালোকে যদি গম নাপায় শ্যামন্তিকাৰ লগত কি হৈছিল, কি নাই হোৱা, অলপ শৈশৱৰ কথা ক'ম, চিনেমাৰ কথা ক'ম, বাকী তেখেতৰ বিয়াৰ কথা ক'ম, এইখিনি কথাকে ক'ম আপোনালোকক এই ভিডিঅ'টোত। যি সময়ত শ্যামন্তিকা শৰ্মা পঢ়ি আছিল, সেই সময়ত এজনী মৰম লগা ধুনীয়া ছোৱালীক বা ছোৱালী মানুহক প্ৰপ'জেল কলেজত বা স্কুলত পঢ়ি থকা সময়তো সেইটো স্বাভাৱিক কথা দিবই। মই যেনেকৈ দিছিলোঁ ঠিক তাইকো দিবই, তাইতো ধুনীয়া মৰম লগা ছোৱালীজনী। কিন্তু শ্যামন্তিকাক তেখেতৰ মুখৰ যি বক্তব্য, তেখেতৰ মতে কিন্তু কাকো তেখেতে ভাল পোৱা নাছিল। হয়, তেখেতক প্ৰপ'জেল দিছিল, ভাল পাওঁ বুলি কিছুমানে কৈছিল, কিন্তু কাকো তেওঁ য়েছ বুলি কোৱা নাছিল। যি ধৰণে এদিন আৰ্মি বৰুৱাৰ তেনেকৈ মই কথাটো কৈছিলোঁ, মই এটা ভিডিঅ'ত আৰ্মি বৰুৱাৰ কথাও উল্লেখ কৰিছিলোঁ, ঠিক তেনেদৰে শ্যামন্তিকাও কোৱা নাছিল। যদি কৈছিল যদিও কোৱা নাই। শ্যামন্তিকা শৰ্মা যেতিয়া চিনেমাত কাম কৰি থাকে, সেই সময়ত শ্যামন্তিকাৰ নাম্বাৰটো বহুত একেবাৰে ভাইৰেল হৈ গৈছিল। অসমৰ বহুত মানুহে পাইছিল, আৰু তেতিয়া শ্যামন্তিকাক মেছেজ কৰে, মই আপোনাক চাই আছোঁ, আপোনাৰ অভিনয় চাই আছোঁ, মই এই আমুক দিনাখন আমুক চোলাটো পিন্ধি আহিছিলোঁ, মই আপোনাক চাহ দিছিলোঁ, পানী দিছিলোঁ, এইবিলাক কথাবিলাক কৈ থাকে। মই কেমেৰাটোৰ ওচৰত আছিলোঁ, আৰু যেতিয়া থিয়েটাৰত কাম কৰে বা থিয়েটাৰ চাই থাকে, তেতিয়া মই আপোনাৰ ওচৰতে মই বহি থাকিম, আপুনি মোক গমেই নাপাব। মই সেইদিনাখন আপোনাক মাতিছিলোঁ, আপুনি আমুক চোলাটো পিন্ধি আছিলে, তামুক কৰি আছিলে, এই কথাখিনি শ্যামন্তিকাক কৈছিল, কিন্তু নাম কোৱা নাছিল মই যে আমুকহে। কিন্তু আমাৰ বোধ হয় সেই কথানো কোনে কৈছিল? আপোনালোকে জানে নয়নিলিমৰ কথা। নয়নিলিম হ'ল শ্যামন্তিকাৰ প্ৰথম ভালপোৱা বুলি আমি জানো, আৰু ইমান এটা ডাঙৰ ভালপোৱা কেনেকৈ বিচ্ছেদ হৈ গ'ল কোনেও ভাবিব নোৱাৰে। নিশ্চয় গম পায় আপোনালোকে নয়নিলিম আৰু জানমণি, যাক আমি শ্যামন্তিকা বুলি কওঁ। শ্যামন্তিকা হ'ল আচল নাম, জানমণি হ'ল অসমৰ মানুহে দি লোৱা নাম। কিয় বিচ্ছেদ হ'ল, কি হ'ল, সিহঁতৰ মাজত একো ৰহস্য মই বহু কম পৰিমাণে জানো, কিন্তু আচল কথাটো কি নাজানো। সেইবাবে মই আজি ভিডিঅ'টো লৈ আহিছোঁ শ্যামন্তিকাৰ ওপৰত। নয়নিলিমৰ কথা মই ইমান নকওঁ। যেতিয়াৰ পৰা নয়নিলিমৰ সেই ভালপোৱাৰ পৰা আঁতৰি গ'ল শ্যামন্তিকা শৰ্মা, লাহে লাহে কিছুদিনৰ পিছতেই শ্যামন্তিকালৈ বিয়াৰ প্ৰস্তাৱ আহিলে কলকাতাৰ পৰা। আৰু সেই বিয়াৰ প্ৰস্তাৱ শ্যামন্তিকা শৰ্মা মান্তি হ'ল, আৰু শ্যামন্তিকা শৰ্মাক দুইখন ঘৰ মিলি ধুমধামেৰে বিয়া হ'ল, আৰু শ্যামন্তিকা গুচি গ'ল গুৱাহাটীৰ পৰা কলকাতালৈ। আৰু তাত চাউ চিটিৰ যাদুপুৰ নামৰ কলকাতাৰ ঠাইডোখৰত সিহঁতে জীৱন নিৰ্বাহ কৰি আছিল। আৰু যিজন মানুহৰ লগত শ্যামন্তিকা শৰ্মা বিয়া হৈছিল, সেই মানুহজনে জাহাজত কাম কৰিছিল। আৰু যেতিয়া তেখেত জাহাজত কাম কৰিবলৈ গুচি গৈছিল, তেতিয়া শ্যামন্তিকা শৰ্মা অকলে ঘৰত থাকিব লগা হৈছিল, আৰু বেছিভাগ শ্যামন্তিকাক ঘৰলৈ পঠিয়াই দিয়ে। বহুত দিন ধৰি শ্যামন্তিকাৰ সেই গিৰিয়েকজন তাত কাম কৰিছিল, ঘৰলৈ নাহে হ'লে। শ্যামন্তিকা শৰ্মাক মানে কি তাত গৈ বহুত ডিপ্ৰেশ্যনত ভুগিছিল, বহুত অসুবিধাৰ সন্মুখীন হৈছিল। আপোনালোকে এটা কথা গম পায়, লাহে লাহে কথাখিনি মানে গম পোৱা গৈছিল যে শ্যামন্তিকা শৰ্মাই গম পোৱা নাছিল যেতিয়া বিয়া হৈছিল, যে সেই মানুহজন প্ৰথমতে দ্বিতীয় বিবাহ আগতেই কৰাইছিল, বা তেখেতৰ ল'ৰা এটা আছিল। এই কথাখিনি গম পোৱা নাছিল, পিছতহে গম পোৱা গৈছিল। শ্যামন্তিকা শৰ্মাই কৈছে যে এই কথাখিনি সিহঁতৰ ঘৰৰ পৰিয়ালে সম্পূৰ্ণ লুকুৱাই ৰাখিছিল, মোক জনোৱা নাছিল, আমাৰ ঘৰৰ মানুহে কোনেও জনা নাছিল। মই ভাবিলোঁ কি, শ্যামন্তিকাই কৈছে, মই যি ভাবিলোঁ আহিলোঁ এতিয়া যি হ'ল হ'ল, মইতো এতিয়া বিয়া পাতিলোঁ, অসমৰ ৰাইজে গম পালে মোক হৈ যাব, একো নাই, মিলি যাম। কিন্তু যিজন মানুহে সেইজনে শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰে শ্যামন্তিকা শৰ্মাক। এগৰাকী অভিনেত্ৰীৰ লাইফষ্টাইল যি ধৰণে থাকে, কথা পাতে, মানুহৰ লগত কথা কোৱা,
খোৱা চব ষ্টাইলটো বেলেগ এটা ন, চবৰে প্ৰত্যেকৰে, কিন্তু অভিনেত্ৰীটো তাতকৈও বেলেগ। সিহঁতৰ থকা বোৱা খোৱা বহুত পৰিৱৰ্তন। যিজন মানুহলৈ শ্যামন্তিকা শৰ্মা বিয়া হৈছিল সেই মানুহজনৰ খোৱা কৰ বাবেই শ্যামন্তিকা শৰ্মাই বিয়া হ'বলগীয়া হৈছিল। আৰু সেই খুৰাকজন এটা সময়ত ঢুকাইছিল বেমাৰ হৈ, আৰু খুৰাকজনৰ ঘৰলৈও শ্যামন্তিকা শৰ্মা যাব পৰা নাছিল বা যাবলৈ দিয়া হোৱা নাছিল। সেই গিৰিয়েকজনে শ্যামন্তিকা যাবলৈ মন, সেই ঘৰখনতনো কি ধৰণেনো তিলনি দহা বা কাম কাজবিলাক কয় এইবিলাক চাবলৈ শ্যামন্তিকাক যাবলৈ নিদিলে। আৰু মানসিকভাৱে আৰু শাৰীৰিকভাৱে শ্যামন্তিকা শৰ্মাক অশান্তি কৰিছিল, অত্যাচাৰ কৰিছিল সেই মানুহজনে। আৰু যেতিয়া নেকি সেই ঘৰখনলৈ কাৰেণ্টৰ বিল দিবলৈ যেতিয়া মানুহ আহে, কিবা কাম কৰিবলৈ যদি মানুহ আহে, বাৰীত বা ঘৰত ৰং পেইণ্ট কৰা বা প্লম্বাৰ যিয়ে নহওক, এই মানুহবিলাক আহিলে তাইক কি কয়, ঘৰত লক কৰি ভিতৰত ভৰাই থৈ দিয়ে। তেখেতক শ্যামন্তিকা শৰ্মা কাকো কাৰ লগতো কথা পাতিব নিদিয়ে, মোবাইল নিদিয়ে চুবলৈ। এইবিলাক এনেকুৱাবিলাক অত্যাচাৰ কৰিছিল। কিন্তু এগৰাকী আপোনালোকে অভিনেত্ৰী চাওক, কিমান নিজ স্বাধীনমতে কামবিলাক কৰে, অভিনয় কৰে। তেনেকুৱা এজন অভিনেত্ৰীক যদি তেনেকৈ বন্দী কোঠাত যদি ভৰাই থোৱা হয়, তাইতো নিশ্চয় ডিপ্ৰেশ্যনত ভুগিবই। এইবিলাক অত্যাচাৰ তাই সহ্য কৰিব পৰা নাছিল। লাহে লাহে আৰু অত্যাচাৰ বাঢ়ি গ'ল তাইৰ ওপৰত। আৰু যেতিয়া নেকি লাহে লাহে গম পালে যে তেখেত আগতেও বিবাহিত কৰাইছিল দুগৰাকী ছোৱালীক, আৰু তাৰ এটা ল'ৰাও আছে, এনেকুৱাবিলাক মানে এই কথাবিলাক লাহে লাহে গম পাইছিল। গম পায়ো শ্যামন্তিকা শৰ্মা যি আহিলোঁ মই খাম আৰু বুলি এনেকৈ ভাবি তাতে আছিল। কিন্তু লাহে লাহে মানুহজনৰ অত্যাচাৰ আৰু বাঢ়িবলৈ ধৰিলে। আৰু এদিন শ্যামন্তিকা শৰ্মাক মাৰপিট কৰিছিল, ডিঙিত চেপা দিছিল, এইবিলাক কৰিছিল। কিন্তু শ্যামন্তিকা শৰ্মাই ভাবিলে কি, মই আৰু এনেকৈ থাকিব নোৱাৰোঁ, মোৰ এদিন বহুত ডাঙৰ বিপদ হ'ব, মই গুচি যোৱাই ভাল। সেই তেনেকৈ বুলি ভাবিয়ে শ্যামন্তিকা শৰ্মা তাৰ পৰা গুচি আহিছিল ঘৰলৈ। আৰু একেবাৰে গুচি অহা নাছিল ঘৰলৈ, আকৌ যাম বুলি ভাবিছিল। কিন্তু যেতিয়াৰ পৰা সেই অত্যাচাৰ আৰু এছ আই জোনমণি ৰাভাৰ যি ঘটনা, যিবিলাক কথা মানুহে ভাবিলে, সিহঁতৰ ঘৰৰ মাক বাপেক ককায়েকে বাধা দিলে, তই যাব নালাগে, তই ঘৰতে থাক, যদি ভাল দৰা পাওঁ আমি বিয়া দিম। যেতিয়া নেকি শ্যামন্তিকা শৰ্মাক পুনৰ সোধা গৈছিল যে আপুনি পুনৰ বিবাহ পাশত আবদ্ধ হ'বনে, শ্যামন্তিকা শৰ্মাই প্ৰথমতেতো নহওঁ বুলিয়ে কৈছে। মোৰ এতিয়া যিটো মোৰ সমস্যা হৈ গ'ল, মই যি ভোগ কৰিলোঁ, সেইটো মোৰ দ্বিতীয়বাৰ কৰিবলৈ মন নাযায়। কিন্তু মোৰতো মন যায় এখন ঘৰ পাতিবলৈ, মোৰ নিজৰ ল'ৰা এটা ছোৱালী এটা লাগে মোক। এই কথাখিনিয়ে মানুহৰ মনত এইটো এটা ভাৱ জগায় যে হয়, শ্যামন্তিকা শৰ্মা পুনৰ বিবাহ পাশত আবদ্ধ হ'ব। আৰু এটা ভাল খবৰ অসমৰ ৰাইজলৈ, গোলাঘাটৰ এজন ইউটিউবাৰে, মই এই কথাখিনি এই ভিডিঅ'টোত উল্লেখ কৰিছোঁ, গোলাঘাটৰ এজন ইউটিউবাৰে শ্যামন্তিকা শৰ্মাৰ বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে আগবঢ়াব, শ্বেয়াৰ কৰিব। এই কথাষাৰ মই মিছা কোৱা নাই। মই যিমান পাৰোঁ সোনকালে বেলেগ এটা ভিডিঅ'ত সেই ইউটিউবাৰজনক আপোনালোকক মই চিনাকি কৰাই দিম। যদি সন্মতি কিবা প্ৰকাৰে এদিন যদি আপোনালোকে শ্বেয়াৰ কৰে, শ্যামন্তিকা শৰ্মাৰ বা জোনমণিৰ মোবাইলত গৈ আমাৰ এই ভিডিঅ'টো ওলাবগৈ। আৰু যদি জোনমণিয়ে সন্মত হয়, বিয়াত বহিম বুলি কয়, আমি ৰাজি আছোঁ। আমি নিশ্চয় যি ধৰণে জোনমণিয়ে বিবাহ কৰিছিল সেইজন মানুহক আমি তাতকৈ বেছি ভালকৈ বিবাহ কৰি আনিম সেই আমাৰ গোলাঘাটৰ সেই ইউটিউবাৰজনলৈ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা কি পালে জনাব। আৰু দুখ লগা কথা হয়, মই ভাবিছোঁ দুখ লগা কথা, এনেকুৱা এটা সঁচা কথা কৈছোঁ, এইটো কাৰণে দুখ লগা কথা বুলি কৈছোঁ। এগৰাকী অভিনেত্ৰী যাক মানুহে চিনি পায়, জানি পায়, তেখেতৰ লগত যদি এনেকুৱা জঘন্য কাণ্ড এটা হয়, আচলতেতো দুখ লাগিবই। জীয়াই থকাৰ যিটো মানুহৰ প্ৰেৰণা, সেইটো নাইকিয়া হৈ যাব একেবাৰে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে। এতিয়া শ্যামন্তিকা শৰ্মাৰ লগত কিমানখিনি তেখেতৰ বুকুত মনত বেজাৰ আছে, সেইখিনি শ্যামন্তিকা শৰ্মাহে বুজি পায় বা গম পায়, বাকী মানুহে নেজানে। বাৰু যি কি নহওক, ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। আৰু কমেণ্ট কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।